কবিতাৰ শিৰোনাম তোমাৰ চহৰত। কথা আৰু আবৃত্তি ৰঞ্জন বৰা। স্কুলত পঢ়া দিনৰে কাহিনী। তেতিয়া তাই চকুজুৰি দেখিয়ে প্ৰেমত পৰি গৈছিল। তাইৰ সেই নিভাঁজ চকু দুটিৰ প্ৰেমত। লাহে লাহে বাৰু তাৰ বসন্ত অতিক্ৰম কৰিলে। আৰু তাই বৰ চালে চকুৰোৱাজনী হৈ পৰিছিল। তাইও কলেজলৈ গ'ল, ময়ো কলেজ গ'লো। আকৌ সেই একেই অনুভৱ, একেই, সকলো একেই। আকৌ তাইৰ প্ৰেমত হাবুডুবু খালো। প্ৰকাশ কৰিব পৰাকৈ মোৰ বুকুত হয়তো সাহস নাছিল, কিন্তু তাই হয়তো মোৰ মনৰ অনুভৱবোৰ বুজিব চেষ্টা কৰিছিল। কিন্তু তথাপিও তাই দূৰে দূৰে অৱস্থান কৰিছিল মোৰ পৰা। তাইক মৰম নিবেদন কৰিবলৈ মই যেন এগালমান সাহস গোটাব পৰা নাছিলো। বুকুত কিবা ভয় ভাৱ এটা লৈ সদায় তাইৰ কাষত গৈছিলো, কিন্তু যেতিয়া তাইক সন্মুখত দেখো, তেতিয়া মনত এগালমান ভয় থাকে। তাই চহৰখনত এজন অজান পথিক হিচাপে বিচৰণ কৰিব ধৰিছিলো। তাই যেন মোক চহৰখনৰ পৰা বহিষ্কাৰ কৰিবৰ বাবেই চেষ্টা কৰিছিল, কিন্তু মই হাৰি যাব বিচৰা নাছিলো। প্ৰতিটো মুহূৰ্তত তাইৰ সেই চহৰখনক আপোন কৰি লোৱাৰ এটা ইচ্ছা বুকুত জাগি উঠিছিল। প্ৰতিদিনেই তাই চহৰখনলৈ এটা ভুমুকি মাৰিছিল। তাই সেই মনৰ চহৰখনত এজাক বৰষুণ অনাৰ যথেষ্ট ইচ্ছা আছিল, কিন্তু তাই যেন মোক বহিষ্কাৰ কৰিবলৈ চেষ্টা কৰি আছিল। আৰু মই দিন হাৰি গৈছিলো। তাই চহৰখন ত্যাগ কৰিবলৈ বাধ্য হৈ পৰিছিলো। এতিয়াও যাওঁ কেতিয়াবা তাই সেই চহৰখনত, আৰু গৈ কিছুমান অচিন পক্ষী বিচৰণ কৰি থকা সহযোগবোৰ যেতিয়া প্ৰত্যক্ষ কৰো, তাৰ পৰা আকৌ এটা মিছা হাঁহিলৈ উভতি আহোঁ। এতিয়াতো তাই সেই নতুন পক্ষীবোৰৰ সৈতেই তাই বাৰ্তালাপ, অন্তৰংগ আলাপ কৰিবলৈ তাইক এদিনো নাপালো। হয়তো ভুল সময়ৰ আছিল। তাই চহৰখন মোৰ বাবে এতিয়াও চিনাকি, কিন্তু চহৰখনত আনে সাম্ৰাজ্যৰ সৃষ্টি কৰি পেলাইছে। সেয়া জনাৰ পৰা হয়তো কিছু দূৰলৈ গুচি আহিলো। এতিয়া আশা কৰো তুমি কুশলে থাকা। তোমাৰ সেই আগৰ মিচিকীয়া হাঁহিটো যেন সদায় থাকক, মনে প্ৰাণে কামনা কৰো। তুমি সুখী হৈ থাকা। তোমাৰ চহৰখন ৰ'দৰ ৰ'দালিয়ে ভৰি থাকক, সেয়াই কামনাৰ। ইতি তোমাৰ পাগল প্ৰেমিক।